নমস্কাৰ, মই ৰূপসং আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো সকলোৱে গম পায় যে শিৱৰাত্ৰি। তো শিৱৰাত্ৰি উপলক্ষে আজি আমি ক'ত ঘূৰোঁ আৰু ক'ত যাওঁ আপোনালোকক সকলোবোৰ দেখাই আছোঁ। আপোনালোকে চাই দিয়ক। আমি এতিয়া গৈ আছোঁ মন্দিৰৰ মানে গছ এডালৰ তলত, বেলগছৰ তলত। তো তাত আমি গৈ পূজা দি আছোঁ, পূজা বস্তু লৈ আহিছোঁ। এয়া এতিয়া মই অকলে পূজা দিমগৈ তাত। বুলি নিজৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি য'ত যাম শিৱৰাত্ৰি, যিহেতু ফাৰ্ষ্ট আমাৰ মানে মেইন যাত্ৰাটো হ'ব মৃত্যুঞ্জয়ৰ পৰা আমি ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। এতিয়া পাই গ'লোঁ দবকা পৰা এতিয়া মৃত্যুঞ্জয় যাবলৈ আৰু ধৰক ডেৰ ঘণ্টা মানে কি অলপ সময় ৰখি গৈছোঁ, গাড়ীখনো গৰম হৈ গৈছে। তো সেইটো কাৰণে আমি আহি অকণমান দোকানখনলৈ সোমাইছোঁ, গাড়ীখনৰ কৰি দোকানখনৰ পৰা মানে মন্দিৰত যাবলৈ যিখিনি বস্তু লাগে, তেল ধূপ সকলোবোৰ লৈ লৈছোঁ। লৈ পিনে আপোনালোকক দেখাইছোঁ গোটেইখিনি মৃত্যুঞ্জয় পৰিছে। এতিয়া আৰু একেবাৰে লগ পাই পাইছোঁ। আমি আহি পাই গ'লোঁ এতিয়া মহামৃত্যুঞ্জয় মেইন গেটটো আমি দেখাই আছোঁ। গেটটো সেইটো এদিকে আমি যাম। এতিয়া ইয়াৰ পৰা ধৰক আৰু 2 কিলোমিটাৰমান আছে। 2 কিলোমিটাৰ আগত আপোনালোকে আমি আহি পাই গ'লোঁ এতিয়া মৃত্যুঞ্জয়। তো মৃত্যুঞ্জয় এনেকুৱা জেগা যে য'ত গাড়ী পাৰ্কিং কৰিবলৈ এনেকুৱা জেগা নাই। তো তাত পাৰ্কিং কৰিব গৈছোঁ, কিন্তু তাত বোলে গাড়ীখনৰ ৰিস্ক ল'ব নোৱাৰে। সেইটো কাৰণে মানুহ এঘৰত পাৰ্কিং কৰিছোঁ। সেই মানুহ ঘৰৰ চোতালত পূৰা পাৰ্কিঙৰ জেগা বনাই দিছে। তো আমি গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। এতিয়া মৃত্যুঞ্জয়লৈ আৰম্ভ কৰিছোঁ। তো আপোনালোকে মৃত্যুঞ্জয় গেটলৈ আমি আৰম্ভ কৰিলোঁ। এয়া আমি আহি পাই গ'লোঁ ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ। তো আপোনালোকক দেখাইছোঁ মৃত্যুঞ্জয় মন্দিৰত কি কেনেকুৱা মেলা হৈছে, কি হৈছে, সকলোবোৰ আপোনালোকক দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈ। তো আমি আহি পাই গ'লোঁ, আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাওক মৃত্যুঞ্জয় মন্দিৰ। আমি আহি পাই গ'লোঁ মৃত্যুঞ্জয়। তো মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰলৈ মানে দৰ্শন কৰি আছোঁ। এয়া আমাৰ পিছনে মৃত্যুঞ্জয় মন্দিৰ। তো আমি মৃত্যুঞ্জয়লৈ গৈ আছোঁ। তো মৃত্যুঞ্জয়ত আমাক এতিয়া কেমেৰা ইমান এলাও নহয়। তথাপি আমি যিখিনি পাৰিছোঁ আপোনালোকক দেখাই আছোঁ। তো আপোনালোকেও চাই থাকক যে আমি যিমানখিনি পাৰোঁ আৰু সেইখিনি চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। তো আপোনালোকে मेरे सर पे हाथ रख तेरा
তো আমি মন্দিৰৰ ভিতৰলৈ যাব লৈছোঁ। মন্দিৰৰ ভিতৰলৈ মানে কেমেৰা যাব নিদিয়ে, কেমেৰা লৈ যাব নিদিয়ে। তো এইটো কাৰণে ইয়াৰ পৰাই ভিডিঅ'খিনি দেখাই দিছোঁ। আপোনালোকে বাকীখিনি যি দেখাব পাৰে সেইখিনি চাই লওক। তো আমি মৃত্যুঞ্জয়ৰ ভিতৰৰ পৰা আহি পাই গ'লোঁ। তো এতিয়া আমি মৃত্যুঞ্জয়ৰ বেক চাইডত আছোঁ খাৰা হয়। তো ইয়াৰ বেক চাইডত সকলো মানুহ বহি আছে, অলপ মানে জিৰণি লৈছে ভিতৰত, কেমেৰা কৰিব নিদিলে। তো আপোনালোকক মই দেখাব নোৱাৰিলোঁ। তো বেক চাইডৰ অলপ পৰিৱেশটো আপোনালোকে চাই লওক। আৰু এই ওচৰতে মেলা হৈ আছে, মেলাখিনিও ইয়াৰ পৰাই দেখাই দি আছোঁ। যদি তালৈ যাওঁ আপোনালোকক দেখাই আছোঁ, আৰু যদি তালৈ নাযাওঁ তেনেহ'লে ইয়াৰ পৰাই চাই লওক। আৰু বেক চাইডৰ পৰিৱেশটো কেনেকুৱা মৃত্যুঞ্জয় চাই লওক। अमृत सभी मैं बांट के प्याला विष का तूने खुद पिया। नमो नमो शंकर भोले राम शंकर जय देव कुमार शंभुरे शिवाय शंकर। नमो नमो शंकर भोले राम। जय जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ যিখিনি আপোনালোকক দেখাব পাৰিছোঁ গোটেইখিনি সকলোবোৰ দেখাই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ চেনেলটো নতুন আহিছে তেওঁলোকেও যাতে কৰি দিয়ে। আজিলৈ বাই। বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৰিলা সৰ্বতী হে ভাংখাই তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া।